Hello to everyone, মই কৃষ্ণা আৰু মই স্বাগত কৰিছো আপোনালোকক মোৰ আন এটি ভিডিঅ'লে। আজি এটো ভিডিঅ'ত আজি মোৰ লগত থাকিব মোৰ মা আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এয়া পাকঘৰত। ইয়াৰো কাৰণ আছে কিয় পাকঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজি মই আপোনালোকৰ আগত দেখাম হাজ বনোৱা যোনটো ৰাইচ বিয়েৰ বুলি কয় হাজ বনোৱা ৰেচিপিটো। মোৰ লগত থাকিব মোৰ মা মানে মেইন কি আৰু মেইন মানুহ চেফ আৰু মই এনে লগত হেল্পাৰ যোগালী টাইপ প্ৰণালীটো দেখাই দিব। তো প্ৰথমতে এতিয়া ভিডিঅ'টোত প্ৰথমতে মই কওঁ যে কি বস্তু প্ৰয়োজন হ'ব আমাক হাজ বনাবৰ কাৰণে তো দেখাই দিও। এইখিনি হাজৰ দৰবখিনি এইখিনি হৈছে মেইন ইনগ্ৰেডিয়েন্ট। এইখিনি কিহেৰে বনোৱা হয় মই এইখিনি জনাম বাৰু পাছত। তাৰ পাছত এয়া 4 কেজি চাউল বৰা চাউল আৰু এইটো এটা বটুৱাটো মায়ে মাটিৰে লিপি দিছে যাতে কলা পৰি নাযায় আমি যিহেতু জুইত বনাম। চাউলখিনি পাত্ৰ এটা তিয়াই থব কোমল হোৱালৈকে 1 ঘণ্টামান। চাউলখিনি কোমল হোৱাৰ পাছত এটা ফুটা লগা খৰাহি তেনেকৈ উলিয়াই ল'ব আৰু এই কাপোৰখন দিয়া হৈছে যাতে চাউলেৰে ফুটাবিলাক বন্ধ হৈ নাযায় আৰু পানীবিলাক যাতে নৰয় সেইটো কাৰণে ফুটা লগা খৰাহিত এনেকৈ উলিয়াই ল'ব লাগে। এতিয়া মায়ে আমাক ক'ব যে হাজটো কিয় বনোৱা হয় কেনেকৈ বনোৱা হয় হাজৰ গুটিত কি দিয়া আছে কি উপকাৰী গুণ আছে মায়ে জানে আৰু মায়ে আমাক ক'ব সেইখিনি। আৰু আমি যেহেতু আহোম হয় আহোমৰ দুটা টাইপ থাকে ন কেঁচা আহোম 4টা কেঁচা আহোম আৰু পকা আহোম। আমি পকা আহোম আমাৰ সকামতো আমাৰ হাজ দিয়ে আৰু আমাৰ ককা আইতাহঁতৰ সকামতো হাজ দিয়ে। তো মায়ে কওক। এতিয়া ফাৰ্ষ্ট ক'ব লাগিব হাজৰ গুটিখিনি হাজৰ পিঠা বুলিও কয় মানুহে দেৱাই বুলিও কয় গাঁৱলীয়া মানুহে। আমি গাঁৱলীয়াই আকৌ হাজৰ পিঠাত বিশেষকৈ মানিমুনি বন জালুক বৰ মানিমুনি সৰু মানিমুনি বন জালুক পানীমধুৰি বুলি এটা বস্তু গছ আছে পানীমধুৰি আৰু গপচৈ বুলি এবাৰ লতা জাতীয় বস্তু আছে। কঁঠাল পাত দিয়ে মধুৰিয়াক দিয়ে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন দ্ৰব্য দি গছ-গছনি পাত দি ছাল বাকলি দি শুকুৱাই লৈ ৰ'দত সেই বস্তুটো গুড়ি কৰি পিঠাৰ সৈতে ভাত খোৱা চাউলৰ পিঠাগুড়িৰ সৈতে সানি অলপ লাডু কৰি ৰ'দত শুকুৱাই তলত বিলঙনি আৰু ওপৰত বিলঙনি দি শুকুৱাই পিঠা তৈয়াৰ কৰে আৰু এই হাজৰ দেৱাই পিঠাটো দি বৰা চাউলৰে বিশেষকৈ চেৱা দিয়া বৰা ভাত বনোৱা হয়। চেৱা দিয়া হাজৰ ভাপত বনোৱা হয় বিশেষকৈ পানীৰ ভাপত বনোৱা হয় আৰু বহুত সুন্দৰ সাজ পানী হয়। আৰু এই বৰা চাউলটো ক'ব লাগিব এতিয়া বৰ্তমান বৰা চাউলটো বিশেষকৈ স্বৰ্গদেউ চুকাফাই যেতিয়া অসমলৈ আহিছিলে 1228ত তেতিয়া বৰা ধানৰ সঁচ কঠীয়া উত্তৰ পূৰ্বাঞ্চললৈ লৈ আহি ইয়াতে বিস্তৃতভাৱে গোটেই অসমত বিস্তাৰিত হৈছিলে আৰু সেই বৰা চাউলৰ সৈতে বিশেষকৈ বনোৱা হয় চেৱা দিয়া বৰা ভাতটো। কিছুমানে খোৱা চাউলেও বনায় চেৱা নিদিয়াকৈও বনায় মই কিন্তু সদায় চেৱা দিয়ে বনাওঁ। মই আহোমৰ ছোৱালী বৰ্তমান দেখাইছোঁ এনেকৈ প্ৰচেছটো মানে একদম কেনেকৈ ষ্টাৰ্টিঙৰ পৰা চাউলটো সিজোৱা হয়। এণ্ডলৈ কিবা উপকাৰী গুণ আছে নি সেইটো কওক। উপকাৰীটোতো আছে এইবিলাক খালে কোনো স্বাস্থ্য অৱনতি নঘটে কোনো লিভাৰ ডেমেজ নহয় যিহেতু এইবোৰ চব ABC মানিমুনি বনজালুকটো চবেই জানে বহুত প্ৰয়োজনীয় দেহৰ কাৰণে সকলোখিনি বস্তুৱেই এই পিঠাখিনিত আছে আৰু চাউলটো ঘৰুৱা চাউল আৰু ঘৰুৱা হিচাপে চাফ চিকুণকৈ বনোৱা হয় আৰু যেতিয়া এটা ৰহি পৰে খৰাহিত ৰহিখিনি বহুত মিঠা হয় আৰু খালে স্বাস্থ্যটো বহুত
জুচ খোৱা নিচিনা ORS খোৱা নিচিনা শক্তি পোৱা যায় বহুত পদ্ধতি নিচা লাগে নে নালাগে নিচা অলপ লাগে কিন্তু এইটো অপকাৰ একো নাই হাঁচ এতিয়া সসপেনটো পাতি দিয়ক এইটো সসপেনত পানী ঠাণ্ডা পানী দিয়া হৈছে ঠাণ্ডা পানী সসপেনত জুইৰ ওপৰত এতিয়া নেক্সট স্টেপ হ'ব কি পানী কিমান পৰিমাণ দিব লাগে পানীটো দিবৰ কাৰণে চাউল দিবৰ কাৰণে যিমানখিনি এইটো ষ্টিম হে হ'ব ন ভাপত দিব সেই কাৰণে পানী এনেকে ফুলকে দিয়া হৈছে আৰু এইটো সাইজটো সক ইমানটো সাইজত এই চাউলখিনি আৰু চাউলখিনি যোনখিনি তিয়াই উঠাই থৈছিলে মায়ে 4 কেজি চাউল এইখিনি এই ধোৱা লাগিছে চকুত দি দিয়ক ওপৰত দি দিয়ক এনেকে এই সসটোৰ ওপৰত ওপৰত এনেকে দি দিছে গেছত বনাব ভাপটো ওলাই নাযাবৰ কাৰণে ঢাকনি আৰু এখন ঢাকনি ভাপটো ওলাই নাযাবৰ কাৰণে এয়া চাওক জুই তাৰ ওপৰত বটুৱাটো তাৰ ওপৰত ফুটা ফুটা এটা খৰাহি আৰু তাৰ ওপৰত ঢাকনি এটা আৰু এখন বটুৱা আৰু এইকেইখন হৈছে এখন কটনৰ তিয়াই লোৱা হৈছে কাপোৰ যাতে বটুৱা আৰু ফুটা খৰাহিটো মাজেদি ভাপ ওলাই নাযায় কোনডোখৰত দিব কোনডোখৰত দিয়া হৈছে ভাপ ওলাই নাযাবলে এই জইনটো ভৰাই দিছে ন জইনটো দি দিছে বান্ধি দিছে জুই কোৱা দিল ধোৱা ধোৱা হৈ গৈছে গোটেই এইটো এনেকে এইটো আচলতে মাটিৰেও এনেকে সেইডোখৰত জইনটোত মাটিৰেও লিপি দিব পাৰে মায়ে এতিয়া কটনৰ কাপোৰ তিয়াই এনেকে বান্ধি দিছে যাতে ভাপটো ওলাই নাযায় আৰু এইখিনি ভাপত যেতিয়া চাউলখিনি আপোনালোকে ঢাকনটো দাঙি চাব যেতিয়া চাউলখিনি একদম সিজি যায় একদম পুৰা নিহিজিলেও হয় যেতিয়া অলপমান সিজি যায় তেতিয়া এইটো নমাই দিব লাগে আৰু এয়া ফুচুঙা আমাৰ এইটো কাপোৰে ভালকে ভাপখিনি ধৰি ৰাখিব পৰা নাছিলে সেইকাৰণে আকৌ মাটিৰে মায়ে লিপি দিলে এয়া এতিয়া চাউল সিজিছে নে নাই হাতে চুই চাওক দেখুৱাই দিয়কচোন সিজিলে ন এতিয়া কলৈ নিয়ে মুকলি কলপাতত বাকি দিয়া হ'ব এতিয়া মুকলি এই কলপাতত বাকি দিব ঠাণ্ডা হ'ব দেখিবলৈ বহুত ধুনীয়া লাগিছে দেই বাবা মাটি দিলে অকণমান পেলাই দিব লাগিব ন অকণমান অকণমান মাটি দিয়ে কাম সেইটো নকৰিলে এইখিনি বৰা চাউলৰ ভাত এইখিনি সাজৰ গুটিখিনি এনেকে গুৰি কৰি হাতেৰে ভাঙি ল'ব লাগে একেবাৰে টান নেকি কটায়ে কাটিছে যে
হাতে ভাঙিছন ও বহুত টান এইকেইটা পাৰিব এতিয়া ফাইনেলি আমাৰ যোনখিনি চাউল ষ্টিম বা সেৱা দি লৈছিলোঁ কলপাতত মেলি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল তো এতিয়া সানিবলৈ সাজৰ যোনখিনি মেডিচিন সেইখিনি সানিবলৈ আৰম্ভ কৰিম চাই থাকক এতিয়া যোনখিনি এইখিনি পূৰা ঠাণ্ডা হৈ গ'ল এতিয়া সেই মেডিচিনখিনি এইখিনি থৈ এতিয়া আমি এটা এইটো ফুটা মানে অকণমান বাঁহৰ এটা খৰাহী লৈ লৈছোঁ যাতে সানি পেলাই প্ৰথমতে কলহত নভৰাই প্ৰথম দিনাই কলহত নভৰাই এইটো 3-4 দিন থাকিব খৰাহীত ইয়াতে ওপৰত কলপাত দিয়া হ'ব সানি ইয়াত থ'ব যাতে ইয়াৰ যোনখিনি ৰহি ওলাই প্ৰথম যোনখিনি ইয়াৰ ৰসখিনি ওলাই গামলাত যাতে পৰে কলপাতখিনি দি দিওঁ এনেকৈ ৰহিখিনি যাবৰ কাৰণে তলৰ খৰাহীত পৰিবৰ কাৰণে কলপাতখিনি ফুটা ফুটা কৰি দিব লাগে মায়ে ফালি দিছে কলহত প্ৰথম দিনাই সানি কলহত নভৰাই প্ৰথমতে খৰাহীত থ'ব সিমানখিনি চাউলত এনেকুৱা সাজৰ অলপ অলপকৈ এনেকৈ লৈ এই গোটেইখিনি তেনেকৈ অলপ অলপকৈ ল'ব পানী হেতি মিক্স কৰি লৈছে যাতে অকণমান চাউলখিনি ভিজা হয় মিহলি কৰিবলৈ সহজ হ'বৰ কাৰণে সিমানখিনি চাউলত কিমানটো এমাউণ্ট দিব লাগে এনে হাতেৰে দেখাই দিয়কচোন মায়ে সিমানখিনি চাউলত সিমানখিনি মিক্স কৰিব লাগে ভালকৈ হাতেৰে সানি দিব লাগে যাতে মিক্স হৈ যায় দুইটা চাউলখিনি আৰু যোনখিনি ঔষধ খুব ধুনীয়াকৈ যেতিয়া মিহলি হয় ধুনীয়াকৈ মিহলি কৰিব লাগে আৰু এনেকৈ ইয়াতে দি দিব লাগে এইখিনি প্ৰথমখিনি হৈ গ'ল আকৌ নেক্সট তেনেকৈ সিমানটো এমাউণ্ট লৈ তাৰপাছত পানী দি দিব এয়া হৈ গ'ল গোটেইখিনি আপোনালোকে কুকাৰতো বনাব পাৰে গেছত কেনেকৈ আপুনি কৈ দিয়ক প্ৰেছাৰ কুকাৰৰ ঢাকনিটো এৰুৱাই তাতে ফুটা ফুটা খৰাহী এটা দি প্ৰেছাৰ কুকাৰৰ ঢাকনিটো আঁতৰাই তাতে ফুটা খৰাহী এটা দি দুইটা জইনত এখন কটনৰ কাপোৰ মেৰিয়াই দিব লাগে তিয়াই লৈ তেতিয়াও হৈ যায় একেটা প্ৰচেছ কিন্তু গেছ আৰু কুকাৰতো পাৰে বনাবলৈ জুইয়ে নহয় আমি জুই আমাৰ পাকঘৰ আছে কাৰণে জুই ঘৰ আছে আমি সেইকাৰণে সুবিধা জুইতে সিজাইছোঁ এতিয়া গেছতো পাৰি তাৰমানে সেইটোৱে ক'লোঁ এয়া এনেকৈ ৰ'ব তলখন দেখুৱাওক তলখন কেনেকৈ গ'ল এয়া এতিয়া গোটেইখিনি হৈ মায়ে এতিয়া কলপাতে ঢাকি দিব এনেকৈ 4-5 দিন ইয়াতে থৈ দিব একো হাত নলগোৱাকৈ আৰু এটা কথা ইয়াতে নিমখ বা যদি টেঙা লাগে এই চাউলখিনিত তো তেতিয়া সাজখিনি বেয়া হয় ন সাজখিনি টেঙা হয় নিমখ আৰু টেঙাৰ পৰা আঁতৰাই ৰাখিব লাগে একদমেই কাৰণ টেঙা চুই বা নিমখ চুই যদি সেইখন হাতেৰে বনায় তেতিয়া সাজখিনি ভাল নহয় একদম টেঙা হ'ব এনেকৈ বহুত চাফ চিকুণতা আছে হাত নলগায় আৰু 4-5 দিন এনেকৈ থৈ দিব থৈ দি তাৰ পাছত যেতিয়া ৰহিখিনি তললৈ পৰিব তেতিয়াহে কলহত ভৰাব মোৰ বেষ্ট ফ্ৰেণ্ডজনীও আছিলে ছেম তাই মোৰ লগত আজি কিবা এটা টেকনিকেল এৰৰ হৈ মাইকৰ ভইচটো নাহিলে বাৰু বাট দেখাই দিছোঁ
আজি ডে 5 আৰু আজি সাজখিনি ভৰোৱা হ'ব কলহত খৰাহীৰ পৰা আৰু কলহটো এনেকৈয়ে গৰম জুইৰ গৰম দি শুকুৱাই লৈছোঁ ৰ'দতো শুকুৱাব পাৰি এয়া ডে 5 আৰু আমাৰ সাজ ৰেডি ধুনীয়া হৈছে এতিয়া ধুনীয়াকৈ কলহটো গৰম কৰি শুকুৱাই লোৱা হৈছে আৰু মায়ে ভৰাই দিব এইখিনি সাজখিনি ধুনীয়াকৈ ভৰাই থৈ দিব যাতে যেতিয়া মন যায় পানী দি আগদিনা পানী দি এদিন বা দুদিনৰ আগত পানী দি থ'লে আপোনাক যিমান পৰিমাণৰ সাজ লাগে সিমান পৰিমাণৰ পানী দি আপুনি খাই থাকিব পাৰে আৰু এইখিনি সাজৰ ৰহিখিনি এইখিনি হয় চবতকৈ বেছি মিঠা মায়ে যে কলপাতখন ফুটা ফুটা কৰি দিছিলে এই ৰহিখিনি পৰিবৰ কাৰণে এইখিনি আপুনি ইচ্ছা কৰিলে এনেকৈও খাব পাৰে বা কলহত ভৰাই দিব পাৰে যাতে সাজখিনি বেছি মিঠা হ'ব কাৰণে এইটো এতিয়া পোক পৰুৱা সোমাব নোৱাৰাকৈ এই পাতখিনি সোপা দি ৰাখিম কলহটো আৰু যেতিয়া খাবৰ ইচ্ছা হয় তাৰ এদিনৰ আগত পানী দিলে সেইখনে সোপা মাৰি থ'ব তাৰমানে মজা তাৰ গুটিটো চাউলটো চাই পানী দি খোৱা হ'ব ৰসখিনি ভৰাই দিছোঁ অকণমান থৈ দিয়ক আকৌ আমি খাবলৈ এইখিনি ৰসখিনি মানে একদম চবতকৈ মিঠা হয় এইখিনি এইখিনি খাম কালাৰটো দেখিতো বুজি পায়ে গৈছে দেখিব খাবৰ কাৰণে কিমান মিঠা আৰু ধুনীয়া হৈছে আপোনালোকেও বনাব পাৰে ইমান বেছি কমপ্লিকেটেড ৰেচিপি নহয় খালি টাইম লাগিব আৰু এই ভিডিঅ'টো বনোৱাত যিমানখিনি কষ্ট হ'ল সেইখিনি চব মায়ে কৰিছে চ' মাক মই থেংক ইউ কৈছোঁ আৰু মাৰ কাৰণে লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো ইয়াতে মই এণ্ড কৰোঁ বাই বাই